মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত লৈ আহিছোঁ তৃতীয় শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিৰ ৬ নং পাঠ আমাৰ যান-বাহনৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ। ব'লাচোন তেন্তে পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। অনুশীলনীৰ ১ নম্বৰৰ উত্তৰ লিখা ৫টা প্ৰশ্ন দিছে। ক নম্বৰ ৩খন যান-বাহনৰ নাম লিখা। খ নম্বৰ তোমালোকৰ অঞ্চলত কি কি যান-বাহন চলাচলৰ সুবিধা আছে। গ নম্বৰ প্ৰাণীয়ে টনা দুবিধ যান-বাহনৰ নাম লিখা। ঘ নম্বৰ হাট বজাৰলৈ বস্তু অনা-নিয়া কৰিবৰ বাবে ব্যৱহাৰ কৰা তিনিবিধ যান-বাহনৰ নাম লিখা। আৰু ঙ নম্বৰত দিয়া আছে যান-বাহনৰ পৰা আমাৰ কি কি সুবিধা হয়। ক নম্বৰৰ প্ৰশ্নটোত সুধিছে যে ৩খন যান-বাহনৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব ৩খন যান-বাহনৰ নাম হ'ল উৰাজাহাজ, বাছ আৰু ৰেল। খ নম্বৰ প্ৰশ্নটোত সুধিছে তোমালোকৰ অঞ্চলত কি কি যান-বাহন চলাচলৰ সুবিধা আছে। ইয়াৰ উত্তৰ হ'ব আমাৰ অঞ্চলত চাইকেল, মটৰচাইকেল, অটোৰিক্সা আদি যান-বাহন চলাচলৰ সুবিধা আছে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ অঞ্চলত যদি ডাঙৰ গাড়ী, ছচকীয়া বা অন্য গাড়ী চলাচলৰ সুবিধা আছে তেন্তে তোমালোকে লিখিবা। গ নম্বৰ প্ৰশ্নটোত সুধিছে প্ৰাণীয়ে টনা দুবিধ যান-বাহনৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব প্ৰাণীয়ে টনা দুবিধ যান-বাহনৰ নাম হ'ল গৰু গাড়ী আৰু ঘোঁৰা গাড়ী। ঘ নম্বৰ প্ৰশ্নটোত সুধিছে হাট বজাৰলৈ বস্তু অনা-নিয়া কৰিবৰ বাবে ব্যৱহাৰ কৰা তিনিবিধ যান-বাহনৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব হাট বজাৰলৈ বস্তু অনা-নিয়া কৰিবৰ বাবে ব্যৱহাৰ কৰা তিনিবিধ যান-বাহনৰ নাম হ'ল গৰু গাড়ী, ঘোঁৰা গাড়ী আৰু ঠেলা গাড়ী। ঙ নম্বৰ প্ৰশ্নটোত সুধিছে যান-বাহনৰ পৰা আমাৰ কি কি সুবিধা হয়। ইয়াৰ উত্তৰ হ'ব যান-বাহনৰ পৰা আমাৰ কম সময়ৰ ভিতৰতে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ অহা-যোৱা কৰিবলৈ আৰু বয়-বস্তু দূৰলৈ কঢ়িয়াই নিবলৈ সুবিধা হয়। ২ নম্বৰ ক অংশৰ লগত খ অংশ মিলাই লিখা। ক অংশত দিয়া আছে মটৰ গাড়ী, উৰাজাহাজ, ফেৰী, মালবাহী ৰেল, অগ্নি নিৰ্বাপক গাড়ী। খ অংশত দিয়া আছে আকাশত উৰে, মাটিত চলে, জুই নুমুৱাত সহায় কৰে, পানীত চলে, বস্তু অনা-নিয়া কৰে। ব'লাচোন তেন্তে ক অংশৰ লগত খ অংশ আমি মিলাই লওঁ। মটৰ গাড়ী মাটিত চলে, উৰাজাহাজ আকাশত উৰে, ফেৰী পানীত চলে, মালবাহী ৰেল বস্তু অনা-নিয়া কৰে, অগ্নি নিৰ্বাপক গাড়ী জুই নুমুৱাত সহায় কৰে। এনেদৰে তোমালোকে আঁচটানি ক অংশৰ লগত খ অংশ মিলাবা বা মিলাই লিখিলেও হ'ব। ৩ নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰত আছে ট্ৰাকেৰে বয়-বস্তু দূৰলৈ কঢ়িওৱা হয়। খ নম্বৰত আছে ঘোঁৰা গাড়ীৰে বয়-বস্তু অনা-নিয়া কৰা হয়। দুয়োটাতে বয়-বস্তুৱেই হ'ব। ৪ নম্বৰ প্ৰশ্নটোত সুধিছে তোমাৰ ঘৰৰ পৰা তলত দিয়া ঠাইবোৰলৈ কোনবিলাক যান-বাহনেৰে যাবা লিখা। বিদ্যালয়লৈ, নৈৰ সিপাৰলৈ, দিল্লীলৈ। উত্তৰ হ'ব বিদ্যালয়লৈ চাইকেলেৰে, নৈৰ সিপাৰলৈ নাৱেৰে, দিল্লীলৈ উৰাজাহাজেৰে। ছাত্ৰ-ছাত্ৰীসকল ৫ নম্বৰত দিয়া আছে বিভিন্ন যান-বাহনৰ ছবি সংগ্ৰহ কৰি এলবাম প্ৰস্তুত কৰা। এই ৫ নম্বৰৰ প্ৰশ্নটো তোমালোকে নিজেই কৰিবলৈ চেষ্টা কৰিবা। বিভিন্ন যান-বাহনৰ ছবি তোমালোকে কাটি এখন ডাঠ কাগজ আৰ্ট পেপাৰত আঠা লগাই সেইবিলাকৰ নামসমূহ লিখি তেনেকৈ প্ৰস্তুত কৰিবা। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।